গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বৰ্মা ডাঙৰীয়া, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া, হীৰেন নাথ ডাঙৰীয়া, সঞ্জীৱ আৰোৰা ডাঙৰীয়া, মুকুল শইকীয়া ডাঙৰীয়া, দিবাকৰ নাথ ডাঙৰীয়া, সত্যৰাজ হাজৰিকা ডাঙৰীয়া, পুষ্পৰাজ সিং ডাঙৰীয়াকে আদি কৰি বিষয়া কৰ্মচাৰীসকল, কাৰ্বি আংলঙৰ প্ৰাক্তন বিদ্ৰোহী সংগঠন KNLF, PDCK, UPLA আৰু KPLT তিনিওটা গ্ৰুপৰ সদস্যসকল আৰু উপস্থিত ৰাইজ, আই মাতৃ, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজি সকলোকে মই প্ৰথমতে কাৰ্ডম জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে বহাগ বিহুৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ উত্তৰ পূবক এখন শান্তিৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে অহৰহ কাম কৰি আহিছে। 2014 চনত তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত উত্তৰ পূৰ্বৰ এটাকৈ বিদ্ৰোহী সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰি আমাৰ উত্তৰ পূবখনক উন্নয়ন আৰু বিকাশৰ এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছে। অসমৰ NDFB যিসকলে BTAD অঞ্চলত সুকীয়া ৰাজ্যৰ দাবী কৰিছিলে, তেখেতসকলৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিছিলে। আজি আমি তাৰ পৰৱৰ্তী পৰ্যায়ত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ